So hello guys, welcome to my channel Pokalaga Vlogs. So আমি আজি এটা ভিডিও বনাম, ভিডিওটোত আমি আপোনালোকক বুন খুৱাই দেখাম। So বলক আমি ভিডিওটো আৰম্ভ কৰো। So guys, finally আমি আহি পালো যত তাৰমানে আমাৰ গাঁৱৰ সকলো গৰু এই বাৰিষাৰ দিনত এই ৰাস্তাটোত তাৰমানে দৰক দিয়ে আৰু চাওক। So মই ইয়াতে খাম বুন খাই দেখাম আপোনালোকক। আজি মোৰ নাই লগৰটো, so আহক। So guys, আমি ইয়াৰে বুন খাম। So বুনখিনি চাওক, সুন্দৰ বুন। এইখিনিত গৰু বৰ্তমান দৰক দিয়া নাছিল, so এইখিনি দীঘলা হৈ গৈছে, খাবৰ কাৰণে সুবিধা হ'ব আৰু। তো বলক ভিডিওটো আৰু দেৰি কৰি কি লাভ আছে, খাই দাম। মই গৰুৰ দৰে পজিশ্যন লৈছোঁ, তো খাই দিওঁ আৰু কি আছে। আৰু যদি ভিডিওটো ভাল লাগে তেনেহ'লে কি কৰিব, লাইক কৰিব এটা। দাঁতেদি নাহে দেখোঁ, কেনেকৈ খাইবা। মই হাতেদিয়ে ছিঙি লওঁ আৰু। হাতেদিও নাহে। গাছ ইয়াৰ সোৱাদ চেম সিদিনা কঠীয়া খাইছিলোঁ, মানে কঠীয়া খাইছিলোঁ, চেম সেনেকুৱাই সোৱাদ। তো কি ক'ম আৰু, গোটাই বেয়াও লগা নাই, ভালো লগা নাই। তাৰমানে মুখখন একো হোৱাই নাই, তাৰমানে একো সোৱাদে নাই বুনৰ। গৰু কেনেকৈ খাই নাজানো, গৰু কিবা সোৱাদ পাবা মানে, একো সোৱাদ নাই। চ' যদি ভিডিঅ' ভাল লাগিল তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব দিব। বাই বাই।